गुड मॉर्निंग बंधुसकल मोर अन्य भिडिओ आपलोक स्वागतम। आज गणेश चतुर्थी बुलिए रातिपुवाई शुई उठिए मैं बागिचार पर केइटामान फूल चिंगी ललो, किन्तु आमी गणेश पूजा नकरों और लगते चिंगी ललो नारिकल गछर पर एटी दाब। आपनालोके भिडिओ शेषলৈকে चाई थाকক। मैं कत गई आसो कि करि आसो आपनालोके गम पाब। या फूल और दाब नारिकल आमी कत गई आसो आज देखाई आसो आपनालोকক बोलक। और ये मैं आहि पालो और इते आमार जयंत बड़ोए पूजार फल मूल काटी रेडी करी आछे प्रसाद और मैं इते अलप बेलपात चिंगी दिलो। या हल गरचुक चारिआली सार्वजनिक श्री श्री दुर्गा पूजा उद्यापन कमिटिर कार्यालय और आज आमार दुर्गा पूजार लाइकता स्थापन करी पूरा हिसाब रख हिसाब और हिसाब हम स्टेज मन रखी आज आज दुर्गा मार कारण लाइव एट संस्थापन कर इते थोड़े क्या भूल हमें क्षमा कर मानुर भरी बाव किबार बाव लगे पे तक क्षमा कर जय माताश्री जय माताश्री। आमार जेन कोनो अघटन घटी नहय कारण आपनार चरण धरिছো आपुनि सुकलमे आमार अनुष्ठानটো सुकलमे चलाई দিব বুলি आशा करिलो। जय माताश्री। खोला দিব লাগিছিল নহয় সেক্ৰেটাৰী বিস্কুটে কত নহয় দেখা নাপালি আৰু দেখা নাপালি আৰু
আজি আমি গৰচুক দুৰ্গা পূজাৰ আজি লাইফত স্থাপন কৰিলোঁ। এই সভাপতি এয়া সভাপতি নিজে পূজা কৰি লাইফতে স্থাপন কৰিছে। পইচাকে লৈ যাব বোলে। সভাপতিৰ মনৰ কথা কওকচোন, আজি মানে অনুষ্ঠানটো কি হ'ল কৈ দিয়ক। ভালে আছে, ভালে হৈছে। আমাৰ প্ৰথম লাই খুদা সকলোৱে সহযোগ পাইছোঁ আৰু আমাৰ উপদেষ্টা মণ্ডলী আহিছে, আমাৰ বয়সস্থ মানুহ আহিছে, আমি সহযোগ পাইছোঁ, তাৰে ধন্যবাদ দিছোঁ। আমাৰ সদস্য অলপ কম, কিন্তু তথাপিও আৰু আমাৰ কাম ভাল হ'ব আৰু ভাল কাম ভৱিষ্যতলৈকে। ঠিক আছে। গৰচুক দুৰ্গা পূজাৰ আজি লাই খটাই স্থাপন কৰিলোঁ। এয়া আমাৰ মাজত আছে, আমাৰ লগত আছে বলেশ্বৰ ৰুংপি, গৰচুক দুৰ্গা পূজা সমিতিৰ সভাপতি, আৰু এয়া আছে জয়ন্ত বড়ো, এয়া সম্পাদক। এইবাৰ আমাৰ গৰচুক দুৰ্গা পূজাৰ কিমান বছৰ? 25 বছৰ। 25 বছৰ মানে আপোনাৰ ৰূপালী জয়ন্তী বৰ্ষ ন? ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমাৰ পূজাখনত আপোনাৰ আয়োজন কেনেধৰণৰ? আয়োজনটো ভালে বুলি ভাবিছোঁ। আমাৰ বাজেট মোটামুটি 15 লাখ টকা হয়, ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। হয়, এইখিনিয়ে ন? আৰু সভাপতি কিবা ক'ব নেকি? সমূহ অসমবাসীলৈ মই দুৰ্গা পূজাৰ শুভেচ্ছা দিছোঁ। আমাৰ এইবাৰ গৰচুক দুৰ্গা পূজাৰ আমাৰ 25তম ৰূপালী জয়ন্তী বৰ্ষ। আমাৰ ছেক্ৰেটাৰী কৈ গ'ল, এইবাৰ আমাৰ 15 লাখৰ আমাৰ এই পূজাৰ বাজেট। আৰু আমাৰ আমাৰ প্ৰত্যেকটো অনুষ্ঠান আছে, নাম আছে, নাগৰা নাম আছে, কালচাৰ আছে, সকলোৱে উপভোগ কৰিব পাৰিব। মোৰ আগতে কৈছোঁৱে, আমাৰ আৰ্টিষ্ট আছে তন্ময়, আৰু এজন আমি এতিয়া যোগাযোগ চলি আছে, আৰু এজন হ'ব। সকলোৱে আহক, আমাৰ দুৰ্গা পূজা, আমাৰ গৰচুক দুৰ্গা পূজা উপভোগ কৰক। নমস্কাৰ। আৰু আমাৰ মানুহ আৰু আছে প্ৰফেচৰ দা, আপুনিও কিবা কৈ দিয়ক দুৰ্গা পূজাৰ বিষয়ে। গৰচুক দুৰ্গা পূজাখন 2000 চনত আৰম্ভ হৈছিল। আৰম্ভ হৈ আজি এবছৰ দুবছৰকৈ পাৰ কৰি এইবছৰ আমি 25 বছৰত ভৰি দিলোহি। এই 25 বছৰত এইবাৰ আমি এটা ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰিছোঁ। আয়োজনৰ লগতে আমি ৰাখিছোঁ নাম পৰ্বণ, লগতে মহিলা আমাৰ আইনামতীসকলৰ আইনাম থাকিব, লগতে নাগাৰ নাম থাকিব, লগতে সাংস্কৃতিক সন্ধিয়া ৰখা হৈছে। আৰু ৰাস্তাত আমি যিখিনি পাৰোঁ আমাৰ ৰাইজৰ মানে সন্তুষ্টিৰ কাৰণে, ৰাইজৰ উপভোগৰ কাৰণে আমি ৰাস্তাৰ ডেকৰেশ্যন লাইটৰ ব্যৱস্থা কৰিছোঁ এই বছৰ, যাতে মাজতে আমি দিয়া নাছিলোঁ, মাজতে আগে পিছে আমি ব্যৱহাৰ কৰা নাছিলোঁ, কিন্তু এইবাৰ আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আগবাঢ়িছোঁ, যাতে সকলোৱে যাতে এইবাৰ আমাৰ এই পূজাখন যাতে মানে সকলোৱে আনন্দৰে উপভোগ কৰে, লগতে সমূহ ৰাইজক যাতে আমি সন্তুষ্টি দিব পাৰোঁ, তাকে কামনা কৰি আমাৰ এই পূজাখন এইবছৰ সুকলমে পাৰ হ'ব বুলি আশা কৰি ৰাইজলৈ দুৰ্গা পূজাৰ শুভেচ্ছা যাচি মোৰ এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ। যদি ৰাইজে যদি আপুনি গৰচুকত যদি দুৰ্গা পূজাখন চাব আহিম বুলি ভাবে, একদম গৰচুক চাৰিআলিতে আপুনি এখন অভাৰ ব্ৰিজ দেখা পাব। অভাৰ ব্ৰিজৰ তলেদি আহিলে আপুনি কটাবাৰী ধীৰেণপাৰা যোৱা লাইনৰ ইয়াতে আমাৰ পূজাখন অনুষ্ঠিত হয়। আপোনালোক সকলো ৰাইজে আহিব, ভালদৰে পূজাখন উপভোগ কৰিব। আৰু এইবাৰ ৰূপালী জয়ন্তী, নিশ্চয় পূজাখন আমাৰ ভাল হ'ব। আজি গৰম কেনেকুৱা কৈ দিয়ক। গৰমটো এতিয়া বৰ্তমান 34টো হৈছে, আকৌ 46লৈকে হোৱা সম্ভাৱনা আছে। তামিলতে যাওঁ এটা চিন্তা কৰিছোঁ, কিন্তু ৰাইজসকল আপোনালোকে আমাৰ এই দুৰ্গা পূজাত অহাৰ কাৰণে আশা থাকিল। আপোনালোকে গোটেই ৰাইজে মিলি পেলাই আহিব। আমাৰ এইবাৰ কি আছিলে ৰূপালী জয়ন্তী, গতিকে গোটেইবিলাক আহিলে আমাকো ভাল লাগিব। আমি যিমানখিনি পাৰোঁ আপোনালোকক সহায় সহযোগিতা কৰিম। গৰম কিন্তু আজি তামাম গৰম, গৰমৰ কাৰণে মানে থিয় হৈ থাকিব পৰা নাই, ইমান গৰম। কি আছে প্ৰসাদত? বুটমুগ, কল আৰু বুনিয়া লাডু ঢেৰ আছে। পূজা শেষ কৰি পূজাৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ। ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানতে, পিছলৈ আকৌ লগ পাম। বাই বাই।